আজি হৈছে আছামিজৰ পৰীক্ষা এতিয়া ধুনীয়াকৈ আছামিজৰ পৰীক্ষাটো মানে পঢ়া মানে নেক্সট সঁচা কথা কৈ দিছোঁ এবাৰেই পঢ়িছোঁ আৰু এটা প্ৰশ্ন এবাৰেই পঢ়িছোঁ যিকণ ৰ'ল বুজিলোঁ আৰু যিকণ বুজিলোঁ আৰু পৰীক্ষাত কেনেকুৱা হয় কি হয় নাজানো এক্সামৰ পেপাৰো কেনেকুৱা কাটে নাজানো কাৰণ এইটো আছামিজৰ পৰীক্ষাৰো আপোনাৰ পেপাৰ ফাটি লৈছিল আৰু সেইবাবে এক্সামটো বাতিল কৰা হৈছিলে আৰু আজি হৈছে তোমাৰ 1 তাৰিখ এপ্ৰিলৰ 1 তাৰিখ আৰু আজি হৈছে মিছা কথা কোৱা দিন আজি কিমান মিছা কথা ক'ব ঠিক নাই চব কথা বাদ দিয়ে আজি মোৰ জীয়েফজনীৰ নাম তোমাৰ লগত মানে ক'ম আৰু আজি পূৰা ফাইনেলি কৈ দিম আৰু জীয়েফজনীৰ নাম চ' সেইটো কাৰণে চবেই ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাবা আৰু জীয়েফজনীৰ নাম যদি জানিবলৈ মন আছে মোৰ জীয়েফ কোন হয় জানিবলৈ যদি মন আছে বা মোৰ ঘৰ ক'ত হয় চ' তেতিয়াহ'লে সেইখিনি যদি জানিবলৈ মন আছে আজি ভিডিঅ'টো পূৰা এণ্ডলৈকে চাবা চ' এতিয়া হ'ল যাওঁ গৈ পেলাই তোমাৰ মেইন সেইটো হ'ল আছামিজৰ পৰীক্ষাটো প্ৰথমতে দি আহি লওঁগৈ আছামিজৰ পৰীক্ষাটো দি মেলি এই পৰীক্ষাটো টিপিককৈ বেছি দেৰি নহয় 5 মিনিট নহয় 2 ছেকেণ্ডত মই টিপিককৈ পৰীক্ষাটো দি আহি যাওঁগৈ আহি পেলাই লগ পাইছোঁ তোমালোকৰ চ' নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ আগৰ নিচিনাকৈ ভাল তো ব'লা আজি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ফাইনেলি গাইছ একদম পৰীক্ষা চৰীক্ষা দি পূৰা আজৰি হৈ গ'লো এতিয়া মনটো কি ক'ম একদম বহুত ফূৰ্তি মানে কৈছোঁ নহয় মানে বিয়া পাতিলে যেনেকুৱা শান্তি পায় মই তেনেকুৱা শান্তি পাইছোঁ কিন্তু কইনা নাই কিন্তু মই শান্তি পালোঁ বহুত সুখ পাই গৈছোঁ একদম পূৰা তিতিবুৰি আহিছোঁ একদম এতিয়া পূৰা ধুনীয়াকৈ ভাত পানী খাই লওঁ তাৰপৰা ভিডিঅ'টো চাব এণ্ডলৈকে চাব প্লিজ স্কিপ নকৰিব তেতিয়াহ'লে আজি মানে যাম এনেই অলপ ওলাই মেলি আপোনালোকক দেখুৱাম চ' ভিডিঅ'টো লাষ্টলৈকে চাব কিনো চাব যাওঁ ভালকৈ চাব এবাৰ তো ব'লক আৰু এতিয়া যাওঁ পটাপট কাপোৰটোতো তিতি আছে ভিজি আছে তলত পিন্ধি যোৱাটো ভিজি আছে তথাপিতো পিন্ধি আছোঁ কাৰণ ভাবিলোঁ কি প্ৰথম ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ এতিয়া গৈ ভাত পানী খাই লওঁ ভাত পানী খাই একদম লগ পাই আছোঁ দেখিছেনে বাৰু গাইছ একদম অলপ বোলো পৰীক্ষা চৰীক্ষা দি মেলি হৈছোঁ আজৰি মেলি হ'লোঁ বোলো অলপ ওলাই মেলি যাওঁ চাওকচোন বতৰটোলৈ কি ৰূপ লৈছে চাব দেই মই একদম ধুনীয়াকৈ দেখুৱাই আছোঁ দেখিছেনে বৰষুণ চব পানী পৰি আছে গোটেই কি কৰোঁ বাৰু গাইছ দেখিছেনে গোটেই বৰষুণ চ' গাইছ চাওকচোন বতৰটো দেখিছেনে মহিমা কি হৈ গৈছে বৰষুণ দি আছে কিনকৈ ওলাইও যাব নোৱাৰা হ'লেও ওলাই যাম চিন্তা কৰিব নালাগে ওলাই যোৱাটোতো যাম বাকী এইসোপা কাটিব হৈছে অলপ পঢ়িছোঁ মানে দেই অলপ বাৰু নপঢ়াকৈ থকা নাই অলপ পঢ়োঁ বুলিয়ে পঢ়িছোঁ কাৰণ এক্সাম চেক্সাম এটা হৈছে এতিয়াতো অকণমান চেলডাল দিব লাগিব ন সেইটো কাৰণে বাকী আপোনালোকক কৈছিলোঁ যে কি মই জি এফৰ নামটো ক'ম বুলি এতিয়া কি বুলিনো ক'ম নামটো কৈ দিবলৈও বেয়া লাগে নহয় মই কৈ দিম হয় মোক কেনেকৈ সান্তনা দিব আপোনালোকে সেইটো কওক দুখ লাগিব ন মোৰ আকৌ কাৰণ একচুৱেলি সঁচা কথা ক'ব গ'লে জি এফে নাই আৰু থাকিলেও মানে কোনোবাই ভাল পাই চাগে ময়ো পাওঁ চাগে কিন্তু তেনেকৈ নাই কিন্তু জি এফে নাই বুলি ভাবিলোঁ সেই বুলিয়ে আহিছোঁ আৰু এতিয়া কি বুলি ক'ম আৰু বাকী সেইদম প্ৰশ্ন আপোনালোকে সুধিলে মেলিলে তেতিয়া উত্তৰটো যেতিয়া বেলেগ কথা এতিয়া বাৰু মই জাষ্ট আপোনাক কৈছোঁ আজি ক'ম বুলি কওঁতে মানে মেইন কথাটো হ'ল কেলৈ ক'ম বুলি কৈছোঁ আজি এপ্ৰিল ফুল নাছিল জানো আপোনালোকৰ এপ্ৰিল ফুল বনাব চেষ্টা কৰিলোঁ কাৰণ অকণমান দিবা চাওঁকৈ চাই আছোঁ যেতিয়া সেইটো কাৰণে ভাবিলোঁ কি চাই থাকোঁ ভিডিঅ'টো চ' তেতিয়াহ'লে কেনেকুৱা হয় কি হয় নাজানো ভিডিঅ'টো এতিয়া যাওঁ ক'ৰবাত মানে ক'ত যাওঁ নাজানো যাওঁ আৰু কোনোবা এফালে বাকী এইফালে একদম পূৰা দিছিলে গ্ৰীণ হৈ আছে গোটেই একদম পূৰা একদম পৰিৱেশটো বহুত ধুনীয়া সুন্দৰ হৈ আছে কিনকৈ বৰষুণো দি আছে আৰু বৰষুণতে মই তিতি আছোঁ হয়তো আজি মোৰ গাটো বেয়াই লাগিব পাৰে গা বেয়া হ'লেও একো নাই ফুল পাৱাৰ পূৰা এনজয় কৰি দিম কাৰণ আজি এক্সাম এটা আছে চ' বাকী ব'লক তেতিয়াহ'লে অকণ ওলাই যাওঁ নহ'লে কি কয় চ' বাই এইজন আমাৰ ককা হয় দেই পূৰা মানে কিনো কৰিব বুঢ়া মানুহ এতিয়া থাকিবলৈও যাম দিন আছে বহুত দেৰিকৈ যাম দেৰিকৈ যাম অঁ দিব লাগিব এয়া শুনিলে নহয় কাইলৈ এতিয়া বস্তুটো আনিব লাগে মানে মই ইয়াৰ পৰা এইবাৰ এতিয়া মই একচুৱেলি থাকোঁ এতিয়া নাৰায়ণপুৰত আৰু নাৰায়ণপুৰৰ পৰা মই গহপুৰ যাম আৰু একেবাৰে মই ইয়াত আহিলোঁ ইয়াত অহা কমে 5 বছৰ মানেই হ'ল মোৰ অহা ইয়াতে সকলোৱে বহুত মৰম দিছে বহুত মৰম কৰে সকলোৱে বহুত কি বুলি ক'ম আৰু বহুত মৰম দিয়ে আৰু এতিয়া মেইন কথা হ'ল এতিয়া মই যাম আৰু 7 তাৰিখ মানে ইয়াৰ পৰা গহপুৰ যামগৈ আৰু গহপুৰ গ'লেতো সদায় ডেইলি ব্লগটো সদায় পাই থাকিব লগতে মানে কি এতিয়া এইকেইদিন ৰখি দিছোঁ 6-7 তাৰিখমানলৈকে ইয়াতে ৰখি দিছোঁ কাৰণ ইয়াতে মই যেতিয়া আজি 4-5 বছৰ থাকিলোঁ আৰু আপোনালোকেও জানে হাইস্কুলৰ লগৰখিনি কেনেকুৱা খাচ হৈ যায় আৰু সিহঁতৰ ঘৰত যদি মই এদিন যদি নাযাওঁ কথাটো বেয়া হ'ব ন সেইকাৰণে ভাবিলোঁ এদিন সিহঁতৰ ঘৰ পিনে যোৱা হওক আৰু এইকণতে ওচৰে পাঁজৰে মানুহকেইঘৰ আছে এইঘৰলৈ এবাৰ গৈ আহিবগৈ লাগিব কাৰণ নহ'লে বেয়া হ'ব ন ক'ব ঘৰলৈ গ'লি আমাৰ ঘৰলৈ এপাক নগ'লি বুলিয়ে কয় ন সেইটো কাৰণে বোলো থাকি দিলোঁ 7 তাৰিখ মানে ইয়াৰ পৰা যামগৈ আৰু গহপুৰলৈ গৈ ফুল ধামাকাৰ এটা ভিডিঅ' পাব বিহুত একদম মজাকৈ ভিডিঅ' দিম বুলি ভাবি আছোঁ চ'
চ' অলপ ফুৰা মেলাও হ'ব। তো কেনেকুৱা হয় কি হয় নাজানো। তো ভিডিঅ'টো এণ্ডলৈকে চাওক আৰু স্ক্ৰিপ্টটো প্লিজ নকৰিব। ভিডিঅ' যেতিয়া চাম বুলি আহিছে ন, চাই মেলি যাওক আৰু যদি চাম বুলি টাচ কৰিছে তেতিয়াহ'লে চাওক আৰু অকণমান বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। কেনেকুৱা হয় কি হয় নাজানো, কাৰণ আৰু এতিয়া প্ৰথম এনেকৈ বনাইছোঁ, ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব তাৰ বাদে হা। বাকী কি ক'ম, এতিয়া ভাবিছিলোঁ 2 তাৰিখে পৰীক্ষাটো দি আজৰি হ'ম, পিছতহে গম পালোঁ 3 তাৰিখে আৰু এটা আছে। তাকে সেইটো মানে বেলেগ হেৰি নাই, মই এখন ফৰ্ম পূৰাই থোৱা আছিলে, প্ৰতিভা সন্ধানী বুলি কয় এখন মানে ফৰ্মৰ, প্ৰতিভা সন্ধানী বুলি কয় এখন ফৰ্ম আছিলে, ফৰ্মখন পূৰাই থোৱা আছে আৰু পৰীক্ষা আছে 3 তাৰিখে আগবেলা 9টা বজাৰ পৰা। আৰু সেই পৰীক্ষাটো দিলে ক্লিয়াৰ হৈ যাম। একচুৱেলি মই এই 3 তাৰিখলৈকে একো নপঢ়োঁ, চিধা কথা, কাৰণ এক্সামটো দিবলৈহে যাম, পাছ কৰিলেও কৰিম, ফেইল কৰিলেও কৰিম, একো কথা নাই সেইটো এক্সামত, কিন্তু মেট্ৰিকটোতো পাছ কৰিব লাগিব, যিমানেই যি নহওক মেট্ৰিকটো পাছ নকৰিলে বহুত দিগদাৰ আছে। তো সেইটো কাৰণে মেট্ৰিকটোতো পাছ কৰিম, এইটো কনফিডেঞ্চ, ফুল কনফিডেঞ্চ। কিন্তু প্ৰতিভা সন্ধানী পৰীক্ষাটো দি মেলি ফুল পাৱাৰ একদম পূৰা ফ্ৰী হৈ যাম, তেতিয়া ডেইলি ব্লগছ পাই থাকিব। তো তেতিয়াহ'লে ব'লকচোন আগত কি দেখোঁ আপোনালোকক দেখুৱাই যাম ব'লক। চ' গাইজ ওলাই যাম বুলি ভাবোঁতে দেখোন বতৰটো বেয়াহে কৰি গ'ল, বহুত বেয়া কৰি গ'ল। বহুত দেৰি ৰ'লোঁ, এঘণ্টামান ৰ'লোঁ কমে, এঘণ্টামানত বতৰটো বেয়াই কৰি পেলাই গ'ল। গান শুনিছে নি? নাটকখন আহিছে ওলাই, কিবা কি নাটক আহিছে গম নাপাওঁ। অগ্নিকন্যা এখন আহি আছে, ক'ত হ'ব কি কথা গম নাপাওঁ, পিছত ফুল পাৱাৰ গম পাই যাম একদম ধুনীয়াকৈ। বাকী মেইন কথাটো হৈ গ'ল যে কি, এতিয়া ওলাই যাম বুলি আহিছিলোঁ, পূৰা পিন্ধি মেলি ৰেডি হৈ গৈছিলোঁ, পূৰা দিছিলে একদম মোবাইল চোবাইল পূৰা ধুনীয়াকৈ চাৰ্জত দিছিলে, চাৰ্জ তাৰ্জ দি মেলি লৈছিলোঁ বোলো ওলাই মেলি যাম। তো কি ক'ব চাওকচোন, বতৰটো কি কৰোঁতে দেখুৱাই আছে আজি, বতৰটো বৰষুণ দিয়ে আছে। কি ক'ম আৰু গাইজ কওকচোন, চাওক নাই দিছেনে, বৰষুণ দি আছে। ভাবি পোৱা নাই কি কওঁ। হয়তো ভিডিঅ'টো কি হয় আপোনালোকে ভাবি আছিলে কি চাম বুলি দেৰিলৈকে, কি হয় কেনেকুৱা হয় নাজানো, কাৰণ ওলাই যাম বুলি ভাবিছিলোঁ, এয়াহে হ'লগৈ নাজানো আৰু। বাকী আজিতো ওলাই যোৱা নহ'বই চাগে বতৰ এনেকুৱা হৈ থাকিলে। চ' যদি বতৰটো খাম হয় তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম আমি ক'লৈ ওলাই গ'লোঁ, যদি যোৱাটো হয়। যদি যোৱাটো নহয় নাই আৰু, তেতিয়াহ'লে এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু যিখন নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে যেতিয়া গুচি যাব ন, তোমালোকৰ এটা নটিফিকেশ্যন যাতে সোনকালে পাব, তাৰ বাবে কাষত থকা বেল আইকনটো মানে ঘণ্টা বটনটো টিপি পেলাই অল কৰি দিবা, তেতিয়া মানে সোনকালে তুমি মোৰ ভাগৰ ভিডিঅ'টো পাবা চবতকৈ আগত। চ' তেতিয়াহ'লে আজিলৈ দিছোঁ বাই বাই, টাটা এণ্ড ইভিনিং, গুড ইভিনিং হৈ আছে, চ' গুড ইভিনিং, চ' বাই বাই।